হাই ফ্ৰেণ্ডছ, আমি এতিয়া চাউথৰ বজাৰত বজাৰ কৰিব যাম। আপোনালোকে চাই থাকক আমি কেনেকৈ বজাৰ কৰি আনো। চাউথৰ বজাৰ, চাউথ। কোনো হিন্দী নাজানে, কোনো একোৱেই নাজানে, আমি তাত আজি বজাৰ কৰি যাম। আপোনালোকে চাই থাকক। হে দোস্ত, হৈছে না? ৰ'ব, প্ৰথমতে মালটো ল'ম। মালটো নহ'লে কেনেকৈ বজাৰ কৰিবি? মালটো ৰ'ব প্ৰথমত মালটো ল'ব লাগিব না। মালটো নহ'লে বজাৰটো কেনেকৈ কৰিম? আমাকতো ফ্ৰী নিদিয়ে। প্ৰথম আমাৰ দাদাখনৰ হেৰিটো ল'ম। দাদাখন কৈ আছোঁ যে মানে আপোনালোকে চাব আমাৰ দাদাখনৰ চাবিটো কেনেকুৱা, সেইটো চাওক। আমাৰ দাদাখনৰ চাবি দাদা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 মিনিট ৰ'ব দুৱাৰখন ভালকৈ মাৰি থ'লে তলাখন, আমাৰ বিখ্যাত তলাখন এনেদৰে কোনোবাই সোমাই যাব, ভিতৰত আমাৰ গোটেই বস্তুবোৰ লৈ যাব। এইটো আমাৰ দাদা চাবি হয়। আপোনালোক দেখাই আছোঁ দাদা কোনটো হয়। প্ৰথমতে গেটটো খুলি ল'ব দে। প্ৰথমতে আমাৰ বম ডাঙৰখন তলাখন খুলি আছে, তাৰপিছত আমি দাদাখন উলিয়াম, আপোনালোকে চাওক। আমাৰ দাদাখনক ওলাই আনিব গৈছে মোৰ বন্ধুজনে। চাব এতিয়া আমাৰ দাদাখন কোনখন। মই আপোনালোকক দেখাইছোঁ দাদাখনৰ চাবিটো বুলি। এতিয়া আপোনালোকে চাওক। চাওক দাদাখন কেনেকৈ ওলাই আছে, আপোনালোকে ভালদৰে চাওক। দাদা মানে কোনটো কৈছে যে আপোনালোকে নিশ্চয় গম পাব। দাদা মানে কোনটো আপোনালোকে চাওক কেনেকুৱা আমাৰ দাদাখন চাওক। এতিয়া ল'ব। ৰ'ব গেটটো মাৰি দিব লাগিব, নহ'লে কোনোবাই আৰু গেটৰ ৰুমত ভিতৰত সোমাই আমাৰ এই ডাঙৰ গাড়ীখন আছে লৈ যাব পাৰে। ৰ'ব গেটখন প্ৰথমত মাৰি লওঁ। ইমান ডাঙৰ টঙা দেখিছেনে? ইমান ডাঙৰ বম ডাঙৰ। বম ডাঙৰ টঙা। এতিয়া এইটো হৈছে আমাৰ দাদা। এইটো হৈছে আমাৰ দাদা। হিৰো দাদা। বলক বাইকখন আৰম্ভ কৰক, ষ্টাৰ্ট কৰক। এইখনে আমাৰ দাদা, এইখনে আমাক লৈ যাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ' এৰি নাযাব। ইণ্টাৰেষ্টটো পাব আমি চাউথৰ বজাৰত কেনেকৈ যাওঁ। চাউথৰ বজাৰ চব্জি কিনিবলৈ যাম আজি। আপোনালোকক বম ভিডিঅ' দেখাম। চাউথৰ বজাৰ কৰেতো চাউথ আফ্ৰিকাৰ বজাৰ এইটোৱে আমাৰ নহয়, দাদা। চাউথ ইণ্ডিয়াৰ বজাৰ হয়তো। চাউথ ইণ্ডিয়াৰ তামিলনাডু। আমাৰ বন্ধুজনে ষ্টাৰ্ট কৰি আছে। ফাটাফাটি হ'ব আজি। আপোনালোকে ভিডিঅ'টো কোন চাই থাক। ফাটাফাটি ষ্টাৰ্ট। এতিয়া
এতিয়া আমাৰ দাদাখনে লৈ যাব বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক চাউথৰ মজা ভাই চাউথৰ মজা গৈ আছোঁ আজি ভাত পানী দেখা চাহ ৰাতিপুৱা আমি উঠি পেলাই মুখটো ধুইছোঁ আৰু একো খোৱা নাই। এতিয়া আমি বজাৰত গৈ আছোঁ বজাৰ কৰিবলৈ। আহি পেলাই গা ধুব লাগিব। তামান 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 আজি বম ফাটা ফাটি বজাৰ দেখোন এই ভাইকে চলাবি দেই ভালকে চলাবি দেখো পানী বোম গাড়ি এটা ৰখাবি দে ভাই ৰখা মই চলাম এতিয়া মই এতিয়া আমাৰ দাদাখনক মই চলাম মোৰ লগৰ এটাক বোলে অকণমান ভাগ লাগিছে না এতিয়া মই চলাম ইমান গাড়ী গৈ আছে চাহ আপোনালোকে বোম গাড়ী বোম 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 দে কৃষ্ণ বোম গাড়ী গৈ আছে ডাঙৰ ডাঙৰ বিল্ডিং চাত ফাটাফাটি চাৰিআলি যাত্ৰা আৰম্ভ কৰি লাগে এই চাইডত ইমান ডাঙৰ ডাঙৰ গাড়ী চাওক না আপোনালোকে গাড়ী ভাই কি গাড়ী চাব চব গাড়ী আছে বজাৰ বুলি ক'লে নহয় মাৰ্কেট বুলি কয় আমাৰ দাদাটো আগফালে দেখা নাপায় নেকি বোম গাড়ী ডাঙৰ এই হস্পিটেলত আপোনালোকে কি চাব হস্পিটেল 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 ডাঙৰ ডাঙৰ বোম হস্পিটেল বোম 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 চাব আপোনালোকে ইমান দূৰে আমাক থৈ গৈ আছে নালাগে আমি লোকেল মানুহ হয় অসমৰ পৰা ইয়াত আহি চাউল বজাৰ গৈ আছোঁ বোম ডাঙৰ ফাটাফাটি বিল্ডিং বোম ডাঙৰ ডাঙৰ বিল্ডিং ইমান ধুনীয়া ৰাস্তা বা চাওক চাওক আপোনালোকে গাড়ী ৰাস্তাটো পাই গ'লো এতিয়া দোকানকেইটা খোলা নাই মাৰ্কেট খোলা আছে নাই দিয়া নথাকিব চাউলৰ বজাৰ হয় ভাই দুপৰীয়াকৈ আমাৰ অসমত ৰাতিপুৱা বজাৰ
ডাঙৰ ডাঙৰ গাড়ীত ৰখাই থৈ দিছে। ইয়াত মালকেইটা আহে, দোকানৰ মালকেইটা আহি পেলাই গাড়ীকেইটা ইয়াতে ৰখাই ৰখাই থৈ দিয়ে। বম ডাঙৰ ডাঙৰ গাড়ী, বম ডাঙৰ ডাঙৰ ঘৰ, ইমান ডাঙৰ ডাঙৰ মাৰ্কেট। আমি বৰ্তমান গুলিৰে সোমাই আছোঁ। গুলি 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 বেকাকে চিধাকে, বেকাকে চিধাকে, চাক চিধাকে বেকাকে, বেকাকে চিধাকে আমি গৈ আছোঁ গৈ আছোঁ গৈ গৈ আছোঁ। আমি বজাৰখন পাই গ'লোঁ। গাড়ীখন আমাৰ দিলোঁ দাদাখন এটা জেগাত থৈ ল'ব লাগিব। আমাৰ দাদাখন প্ৰথমতে আমি দাদাখন ইয়াত থৈ ল'ম, নহ'লে থৈ দিব। এতিয়া আমি বজাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। বজাৰ কৰিম। বেংগায়া বোলো বেংগাই মানে মই সুধিছোঁ যে মানে পিঁয়াজৰ দাম সুধিছোঁ, কিমান টকা পিঁয়াজ। পিঁয়াজক মানে বেংগায়া কোৱা হয় তামিলৰ ভাষাত, সেইকাৰণে বেংগাই কৈছোঁ। পিঁয়াজ লৈছোঁ, পিঁয়াজ 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 লৈছোঁ। কি কি ভাষা মাৰি আছে ভাই, মোৰ মূৰতে সোমোৱা নাই। ময়ো অকণমান যেনে তেনে মাৰি দি আছোঁ। যেনে তেনে মানে মানে মই ভাষাটো পাৰোঁ মানে, তথাপিও মানে মই যেনে তেনে কৈ আছোঁ মানে। আধা কেজি ল'ব और किलो ভিডিঅ' মোক সুধি আছে দোকানীটো, কেমেৰা কি কৰি আছা? মই কৈছোঁ ইউটিউব কৰিম যে, সেইকাৰণে ভিডিঅ' কৰি আছোঁ ইউটিউব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব, নিশ্চয় গম পাব কি কৰি আছোঁ। তোমার বজার বজার শাক বজার ডাঙর বজার ত্রিপুরা அப்புறம் வரும் அப்புறம் வர்றியா? இப்போ கடல் வர்றியா கொடுத்து விட்டுருவாக்கா? அப்போ வந்துடும். இப்போ கடல்ல இல்லை இப்போ சரி ரூமில் தான் இருக்க. 10 மணி தான் கடல்ல வந்துடும். சரி அப்போ நீ வந்துறியா 10 மணிக்கு? சரி வா. 10:30 பாரு கொடுத்து விட்டேனா? அக்கா கொடுத்து விடாட்டி வந்துரு என்னப்பா? சரி মোক লেমন দোকানে সুধি আছে, তই এতিয়া লেমনটো লৈ নাযাওঁ কিয়? মই কৈছোঁ মই 10টা বজাতে, মই এতিয়া দোকানত থাকি নাই, মই পিছত আহিম কৈ আছোঁ। কেনেকৈ আমি বজাৰ কৰি আছোঁ, চাউথৰ বজাৰ কেনেকৈ বজাৰ কৰি আছোঁ। এইটো বন্ধাকবি ফুলকবিটো বোম ডাঙৰ বোম সেই বুঢ়াটোৱে কৈ আছে ফুলকবিটো মই 30 টকা চাইছোঁ, তহঁতক মই 25 টকা দি আছোঁ। মই কৈছোঁ 20 টকা দিম। বুঢ়াই কৈছে নহ'ব 25 টকা লাগিব। কি কৰিম ভাই, উপায় নাই, ল'ব লাগিব। এটা লৈয়ে ল'লোঁ। বুঢ়াটোৱে কৈ আছে 5 টকা কমাইছোঁ, কবিটো ভালে আছে, লৈ যাক। কি কৰিম, লৈ আছোঁ।
ಚಿಲ್ಲರೆ ಆಟ ಬರಮ್ ತರ 5 ರೂಪಾಯಿ চিল্ড্ৰে কৰক মই কৈ আছোঁ 200 টকা মোৰ ইয়াত আছে 5 টকা খুচুৰা নাই 20 টকা লওঁ আৰু পিছত 5 টকা দি দিব কয় নহ'ব দিয়ে যাব বুলি কি কৰিম দিয়ে আছোঁ আমি এতিয়া আমাৰ দাদাখনৰ ওচৰত ওলাই আহিলোঁ এতিয়া আমাৰ দাদাখন ওলাই আনিব ওলাই ল'ম এইটোৱে আমাৰ দাদাটো থিয় হৈ আছে আমাক নিবৰ কাৰণে মই দাদাখন ওলাবলৈ সেইখন আগ চকাৰে লকটো খুলি আছোঁ এইটো দুটা লক ভাই আগ চকাত এটা আগ চকাত এটা আৰু হেণ্ডেলত এটা হেণ্ডেলটো কাম নিদিয়ে সেইকাৰণে চকাত মাৰি থ'ব লাগে নহ'লে কোনোবাই চুৰে লৈ যাব পাৰে পাই গ'লো ট্ৰাফিক আছে এতিয়া আমি পুনৰ ৰুমলৈ যাবলৈ আৰম্ভ কৰিছোঁ বলক আমাৰ হিৰো দাদাখনে আমাক লৈ যাব হে ভাইয়াৰ বেনো এতিয়া আমি আহি পালোঁ মানে এতিয়া পোৱা নাই এতিয়া পাম ৰ'ব আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া আহি মোৰ আগতে এজন বুঢ়া গৈ আছে আহি পালোঁ পোৱা নাই এতিয়া ইমান গাড়ী ভাই ইমান গাড়ী এইটো টানি घुरिले हमारे रूम पाई जाम अभी सीधा जाना पड़ेगा मेरा हीरो टूथ बहुत अच्छा है मिल गया रूम मिल गया ये हमारा रूम बिल्डिंग का है मेरा तो देखो सही हाथ ला दीजिए छोटा কথা আছে বলে এতিয়া আমার বিখ্যাত চাবিখনেৰে আমি দুৱাৰখন খুলিম ও ভাই খোলা হলনে সেইটো মলে হেবাৰে কামাৰ দুটা আমার গাড়িখন আমার হিরো দাদাখন ক'ত ভাই আমি চাউথৰ বজাৰ হাফ পেণ্ট পিন্ধি গৈছোঁ চাওক না আপোনালোকে হাফ পেণ্ট হাফ পেণ্ট পিন্ধি গৈছে হাফ পেণ্ট ইমান গৰম হাফ পেণ্ট পিন্ধি হাৱাই চেণ্ডেল হাফ পেণ্ট পিন্ধি গৈছে বলক কি কৰিম আৰু হাফ পেণ্ট পিন্ধি গ'লে বাৰু ৰাতিপুৱা চাউথৰ বজাৰত গৈছোঁ না হাফ পেণ্টে ভাল আছে এতিয়া আমাৰ বিখ্যাত তলাখনৰে ঘূৰি আছে মাধৱে বিখ্যাত তলা বিখ্যাত বম ডাঙৰ ৰে বলক এতিয়া আমি ওপৰলৈ উঠি যাম
ৰ'ব প্ৰথম দুৱাৰটো বন্ধ কৰি দিম চুৰ আহিব পাৰিলে ঠিক আছে ইয়াত লাইট নাই পুৰা এন্ধাৰ এন্ধাৰ আছে পাই গ'লো কি আনিছোঁ বাৰু আপোনালোক দেখাম এইটোৱে আমাৰ ৰুম এতিয়া আমি কি আনিছোঁ আমাৰ কপি আনিছোঁ তো হয় ৰাইচ সেইটো হয় আপোনালোকে নিশ্চয় জানে এইটো কি হয় কি বস্তু হয় ফুলকবি ফুলকবি আলু আলু ইয়াত কেজি চিষ্টেম নাই গম পাইছেনে আপোনালোকে চাউথৰ বজাৰত কেজি চিষ্টেম নাই গোটা চিষ্টেম মানে এটাই লৈ যাক 20 টকা 25 টকা দি যাক সেইটোৱে আৰু फूलगोभी उसके बाद सब निकल रहा है इसके बाद सब लोग इधर निकल दिया देखो सब इधर निकल दिया क्या क्या लेके आया ज़्यादा सब्जी लेके आया इमान सब्जी आमी होना ना इमान सब्जी आनिले पसी गली किबा कि हो जाए आमी तो इमान सुहाली নহয় না ইমান সদায় ভালকে ভালকে বনাই থাকিম সদায় সদায় আমি এক টাইম মান বনাই ৰাতি সেইটো হয় দালি সয়াবিন পিঁয়াজ জলকীয়া আলু ফুলকবি মাত্ৰ 5টা বস্তু মান আনিছোঁ চাউথৰ বজাৰত গৈ আৰু এইটোৱে হয়